বেক টু মাই ইউটিউব চেনেল জানমণি ধ্ৰুৱ ব্লগ। আজি আহিছোঁ সাগৰপৰা জয়মতী স্মৃতি দিৱস উদযাপন কৰিছে তেওঁলোকে, মই তালৈ আহিছোঁ। তাতকৈ মই সকলো দেখাওঁ, আপোনালোকে চাই থাকিব। মোৰ চেনেলটো যিসকলে চাই আছে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। গৌৰৱমান অটুট ৰাখি নিজ দেশ জাতিৰ মংগলৰ কাৰণে সদায় প্ৰস্তুত থাকি নিজ জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত মই কোনো দিনে পিছ হকি নাহো। মাধুৰী চহৰ তাক আৰু নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। আগলৈ যাতে তাৰ পুনৰাবৃত্তি
জোনৰে মোৰ। জয়া মহোদয়, আপুনি আহিলে? দেউতা, আমি কি খাইছোঁ চোৱা? মই যদি পখিলা সাজিছোঁ। চাওঁ অন্তত মই এটাই উপায় দেখিছোঁ। আপুনি কিছুদিন ঘৰৰ পৰা আঁতৰি থাকক। য'ত চোৰাংচোৱা আৰু চাওদাঙৰ চকুত নধৰে। কিন্তু লাইলে যে আৰু তোমাক অকলে কোন হতে এৰি থৈ যাওঁ। মহোদয়, তাই হ'লে মাৰ্জনা কৰিব। ৰাজনীতি জ্ঞানেৰে মই সুস্থ নহ'লেও এটা কথা বুজো যে নিজ ল'ৰা তিনিটামান কোনো আপোনজনেই নহ'ব কিয় দেশমাতৃৰ স্বাৰ্থত কোনো উদ্ধত নহয়। আপুনি এই মুহূৰ্তত কেৱল দেশৰ কথা ভাবক। ইন্দ্ৰবংশী আহোম ৰাজবংশৰ কেনেকৈ ৰক্ষা হয় তাৰ নিমিত্তে চিন্তা কৰাহে সময় উচিত হ'ব। জয়া তুমি তোমাৰ বগহৰ দেহৰ ওপৰত বিশ্বাস ৰাখা। হাজাৰটা চাওদাঙে মোক ধৰিবলৈ আহিলেও সিহঁতে মোৰ নোম এডালো লৰাব নোৱাৰে। মই জানো মহোদয়, আপোনাৰ কাষত অসীম শক্তি আছে। মনত সাগৰখন সাহস লৈ আপুনি স্বাভিমানেৰে মোৰ দাঙি থিয় দি থকা এজন আহোম ৰাজবংশৰ বৰ। সকলো বজাই তাৰ বিৰুদ্ধে মই বিদ্ৰোহ কৰিম। ষড়যন্ত্ৰকাৰী নালুকুলা বৰফুকনৰ মই অন্ত পেলাম। মই আৰু বিহু দৰা বহি থাকিব নোৱাৰো। কথাবোৰ মুক্তভাৱে চিন্তা কৰাতকৈ বুদ্ধিৰে বিবেচনা কৰিব লাগিব। আহোমে এতিয়ালৈকে যিমানবোৰ ৰণ জিকিছে দেশৰ বল পৰাক্ৰমৰ সমানে বুদ্ধি আৰু শক্তিৰে জিকিছে। আপোনাক পুনৰ সোঁৱৰাইছে মহাবীৰ লাচিত বৰফুকনে মোগলক বুজিবলৈ সুযোগ আৰু সুবিধালৈ অপেক্ষা কৰিছিল। সমগ্ৰ ভাৰতজয়ী মোগলক চলচ্চিত্ৰত কোনেও পৰাস্ত কৰিব পৰা নাছিল। আৰু সেই কথা মহাবীৰ লাচিত বৰফুকনে উপলব্ধি কৰি মোগলক খৰালিৰ পৰা বাৰিষালৈ ব্ৰহ্মপুত্ৰৰ পাৰতে বিভিন্ন চলনাৰে থমকি ৰখালে। পিছত খৰা বাৰিষাৰ যেতিয়া লুটৰ পানী উপচি পৰিল তেতিয়া মোগলক যুদ্ধলৈ আমন্ত্ৰণ কৰিলে আৰু পানী যুদ্ধৰ কাপোৰ আহোম সৈন্যই মোগলক পৰাস্ত কৰিলে। জয়া খেলি থাকনো কেলেও তৰবৰি মই আহিলোঁ। বেলা চাই খুৱাবা বেলা চাই অপাৰক কি মই নকোৱা শান্ত হওক ভগৱতী। নোৱাৰি আহিল গদা পানী ক'ত ক'ত আছে আপুনি জানে। গতিকে কোঁৱৰৰ কথা কৈ দিয়ক। কোঁৱৰৰ বাৰ্তা দিলে আপোনাক যাবলগীয়া হ'ব। মহামান্য স্বৰ্গদেৱ, কোঁৱৰ ক'ত আছে মই নাজানো আৰু জানিলেও নকওঁ। ৰ'ব স্বৰ্গদেৱ। অংশগ্ৰহণ কৰিব নোৱাৰো স্বৰ্গদেৱ। মহামান্য স্বৰ্গদেৱ, সময় থাকোঁতে আপুনি এই কথাখিনি মন কৰিলে আপোনাৰ লগতে সকলোৱে মংগল হ'ব। মই আপোনাক অনুৰোধ কৰিছোঁ স্বৰ্গদেৱ। মাতাক শান্তিত থাকিবলৈ দিয়ক।
অভিপ্ৰায় সফল কৰিবলৈ কোনোবাই কটা জালত স্বৰ্গদেৱে ভৰি নিদিব। মোৰ বমহৰদেউ গদাপাণি কোঁৱৰে স্বৰ্গদেৱ সিংহাসন কাঢ়ি ল'বলৈ কোনোদিনেই চিন্তা কৰা নাই। কাৰোবাৰ কুচক্ৰান্তৰ বলি হৈ মিছাতে নিৰপৰাধী কোঁৱৰসকলক অংগক্ষত কৰি স্বৰ্গদেৱ নিজৰ নামতে কালিমা সানিছে।
এদিন ঘূৰি আহিব চাউলুং চুকাফাই প্ৰতিষ্ঠা কৰি যোৱা মুংডুং চুংখামক আমিয়েই সজাই ৰাখিব লাগিব আহোম জাতিৰ বেলিমাৰ যাবলৈ নিদিবা মোৰ ৰাইজখনক খুৰা দাৰা জয়া নাই